ধন্যবাদ। তো স্বাগতম জনাইছোঁ মোৰ নতুন আন এটি ভিডিঅ'ৰ মাজলৈ। তো গাইজ আজি 10 আগষ্ট আৰু এই 10 আগষ্টটো হ'ল আছাম মেজিক ডে। তো আছাম মেজিক ডে কি হয়, ক'ত আছাম মেজিক ডে পতা হয়, তো আপোনালোকক মই জনাই আছোঁ। আপোনালোকে জানে ডে, বাকী কমপ্লিট ডেৰ বিষয়ে জানে, হয়তো আপোনালোকে আছাম মেজিক ডেৰ বিষয়ে হয়তো কম জানে, কিন্তু যিসকলে জানে তো সেইসকলৰ কথা মই ক'ব বিচৰা নাই, কিন্তু যিসকলে নাজানে তো তেওঁলোকক মই জনাব বিচাৰোঁ যে আজি যে আছাম মেজিক ডে কি হয় আৰু ক'ত কেনেকৈ কি পালন কৰা হয়, তো সকলোবোৰ দেখুৱাম আজি আপোনালোকক আছাম মেজিক ডেৰ মাজত। তো ব'লক আমি ভিডিঅ'টোৰ মাজলৈ। বাঢ়ি আহি আজি সম্পূৰ্ণ 15টি বছৰ ভৰি দিলেহি গুৰুকুল মেজিক একাডেমি। এক নেৰানেপেৰা প্ৰচেষ্টা, অতি দুখ কষ্ট স্বীকাৰ কৰি এনে এটা স্থানত যাদুক আমাৰ হাতত উপহাৰ দিয়াৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ। যাদু কি বাৰু? তন্ত্ৰ সাধনা নে বিজ্ঞান, বিশ্বাস নে সন্দেহ, অৰ্থহীন নে অৰ্থময়, বিনোদন নে অন্য কিবা? বিভিন্ন জন, বিভিন্ন মন, বিভিন্ন দৃষ্টিভংগী, বিভিন্ন মন্তব্যৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য যিয়ে নহওক, যাদু শিল্পৰ প্ৰতি আছেনে তেওঁৰ গুৰুত্ব আৰু আদৰ? যাদুৰ দেশ হিচাপে তাহানিৰে পৰা খ্যাতি অৰ্জা অসমৰ যাদুৱে 64 কলাৰ এবিধ কলা হৈও আজি পৰ্যন্ত প্ৰাপ্য মৰ্যাদা লাভ নকৰিলে। শিশুৰ পৰা প্ৰাপ্তবয়স্কজনলৈ সকলোৰে মাজত অতি জনপ্ৰিয় আৰু যাদু শিল্পৰ এই কলাৰ লোকপ্ৰিয়তা আৰু প্ৰসাৰৰ বাবে নাই কোনো বলিষ্ঠ পদক্ষেপ, নাই কোনো ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা। তৎসত্ত্বেও গুৰুকুল মেজিক একাডেমীয়ে নানা প্ৰতিবন্ধকতাৰ মাজতো নিজৰ উদ্দেশ্যৰ পৰা আঁতৰি নগৈ যাদুক সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় কৰা নৃত্যশিল্পী অভিশ্ৰুতি বৰুৱা আৰু তেখেতক আমি মঞ্চখন এৰি দিব বিচাৰিছোঁ আমাৰ নাদুভংগী নৃত্যৰে। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু এই চেগতে আমাৰ মাজত উপস্থিত থকা বিশিষ্ট ব্যক্তিক আমি দুই এষাৰ তেখেতসকলৰ মুখেৰে আমি দুই এষাৰ শুনিব বিচাৰিছোঁ। আজি এটা বিশেষ দিনত বিক্ৰমৰ অনুভৱে আজি ইয়াত উপস্থিত হ'লোঁ। মই ভবা নাছিল যে এনেকুৱা এটা পৰিৱেশ পাম, আৰু মই অকণমান মনত মানে ঠিক বেয়া লাগিছে সেইকাৰণে, মানে কথাষাৰ ঠিক প্ৰেজেণ্টেশ্যনটো ভাল হোৱা নাই যেন লাগে মোৰ মতে। নামেই যাৰ পৰিচয় হ'ব নোৱাৰে, সেইটো কথাটো বেছিকৈ কোৱা যেন লাগিছে, গতিকে ভাল লগা নাই। মই এজন আপোনালোকৰ নিচিনা সাধাৰণ ব্যক্তি, আমাৰ লুৰিণহঁত বেলেগ কথা, লুৰিণহঁত যথেষ্ট পপুলাৰ মানুহ, আছুৰ পৰা অহা আৰু আজিও এটা দলৰ নেতৃত্ব দি আছে, আৰু তেওঁৰ লগত আমাৰ বিশেষকৈ কি নামটো আছিল? ধন্যবাদ। শ্ৰদ্ধাৰ ৰাজেন গোহাঁই ডাঙৰীয়াকে প্ৰমুখ কৰি আজি উপস্থিত হতাশা ব্যক্তিসকল সকলোলৈকে শুভ সন্ধিয়া। আৰু আজি এটা বিশেষ দিন, অসম যাদু দিৱস। সেই উপলক্ষে আমি সকলো একত্ৰিত হৈছোঁ। আজি কেইবাটাও পুৰস্কাৰো ঘোষণা কৰা হ'ব, আৰু বিক্ৰমে গুৰুকুল মেজিক একাডেমি আৰু মায়া স্কুল অফ মেজিকৰ যোগেদি অসমত আমাৰ যি 64 কলাৰ এক বিশেষ কলা, যাদু কলা, যিদৰে ৰাজেন গোহাঁই ডাঙৰীয়াই কৈছে অসম যাদুৰ দেশ। গতিকে আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য পৰম্পৰা বুলি ক'লে যাদু এক আমাৰ বিশেষ অংগ তাৰ। গতিকে সেই যাদুক
বিক্ৰমে ধৰি ৰখাৰ প্ৰয়াস এতিয়াৰ নহয়। মই বিক্ৰমক লগ পাইছোঁ একেবাৰে সৰু থাকোঁতে ক্লাছ 10 আছিলা নেকি তুমি তেতিয়া? মই তেতিয়া নতুনকৈ বিয়া হৈ আহিছোঁ আৰু মই জুবিনৰ লগত প্ৰথম অনুষ্ঠানবোৰত যাবলৈ আৰম্ভ কৰিছোঁ। তেতিয়া এটা ক্লাছ 10ত পঢ়ি থকা সৰু ল'ৰা, স্কুলীয়া ল'ৰা আহিছিলে আৰু আহি পেলাই কেইটামান ট্ৰিক্স দেখুৱাইছে। আহি থাকে মাজে মাজে DG মিউজিকলৈও তেতিয়া তেওঁ, আৰু আহি পেলাই তেওঁ কৈছে যে তেওঁ অনুষ্ঠানবোৰত মোৰ স্বামীৰ সৈতে, জুবিনৰ সৈতে যাব বিচাৰে আৰু মঞ্চত তেওঁ যাদু প্ৰদৰ্শন কৰিব বিচাৰে অসমৰ বিভিন্ন ঠাইত। আৰু সেয়াই তেওঁৰ চাগে প্ৰথম তেনেকুৱা আৰম্ভণি, আনুষ্ঠানিকভাৱে তেওঁ যাদু প্ৰদৰ্শন কৰা। আমি যিকোনো সময়ত য'তে ত'তে, যিহেতু বিক্ৰম বহুত সৰু আমাতকৈ, আমি যেতিয়াই বিক্ৰমক মানে তুমি আজৰি সময়বোৰত আমি যদি যাত্ৰা কৰি আছোঁ তাৰ মাজত ক'ৰবাত ৰৈছোঁ, বিক্ৰম কিবা এটা দেখুৱাচোন, আমি যেতিয়াই তেওঁক মানে কৰাই থাকোঁ। আৰু আমি সেইখিনি নিজে শিকিবলৈ কি কৰিছেনো বা সমগ্ৰ পৃথিৱী বা সমগ্ৰ ভাৰতবৰ্ষই অসমক যাদু আৰু মায়াৰ কাৰণে জানিছিল আৰু অসমৰ বিশেষ এটা স্থান আছিল এই যাদু কলাৰ কাৰণে। অসমৰ মায়ং এটা বিশেষ স্থান, য'ত সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহে ভয় কৰে বা যাদু এই শিল্পটোক এটা নতুন এটা আলোচনাৰ বিষয় হিচাপে বিভিন্ন মানুহৰ মাজত আলোচিত হৈ আছিল। গতিকে সেই অসমৰ এই কলাক ধৰি ৰাখিবৰ কাৰণে, প্ৰশিক্ষণ দিবৰ কাৰণে বিক্ৰমে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিলে, তাৰ লগে লগে একাডেমি এটা তৈয়াৰ কৰি যাদুক অতি পৰিকল্পিত আৰু শৃংখলিতভাৱে মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে। গতিকে মই ভাবোঁ যে এই যাত্ৰা অসমৰ এই কলাটো জীয়াই ৰখাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এক পদক্ষেপ। মই এটা ছাত্ৰ সংগঠনৰ ৰাজ্যিক সহ সম্পাদকৰ দায়িত্বত আছিলোঁ। বিক্ৰম তেতিয়া মহানগৰ সমিতিৰ সম্পাদকৰ দায়িত্বত আছিলে গুৱাহাটীৰ। তেতিয়াৰ পৰা আমি জানো 2001 চন মানত হ'ব, খুব মানে ই এগ্ৰেছিভ আছিলে। তেতিয়াৰ পৰা আমাক সি যাদু দেখুৱায়। আমি যেতিয়া বিভিন্ন য'তে ত'তে আমি ঘূৰি ফুৰোঁ, আমাক লৈ যায়, মানে দেশৰ বিভিন্ন প্ৰান্তত আমাক লৈ যায়। তেতিয়া আমি ঘূৰি ফুৰোঁ আৰু বিক্ৰমে আমাক এণ্টাৰটেইন কৰে, সৰু সুৰা যাদু দেখুৱায়। খুব সৰু ল'ৰা আছিলে আৰু তেতিয়াৰ পৰা। কিন্তু সি যে ইমান ডাঙৰ মানুহ হ'ব এটা সময়ত, মই আজি সেইটো মানে 5 বছৰমান আগৰ পৰাহে উপলব্ধি কৰিব পাৰিলোঁ। গতিকে এইটো খুব ভাল লাগে যে আমি একেলগে থকা 2000 চন মানৰ পৰা আছিলোঁ ন, একেলগে আমি বহুত জেগাতো ঘূৰিছোঁ, বহুত অনুষ্ঠান প্ৰতিষ্ঠান কৰিছোঁ, কিন্তু ইমান ডাঙৰ মানুহ হ'ব বুলি তেতিয়া আমি ভবা নাছিলোঁ আৰু অলপ আণ্ডাৰ এষ্টিমেটো তেতিয়া কৰিছিলোঁ আমি। আজি বিক্ৰম মই এটাই সংযোগ কৰিব বিচাৰিছোঁ, আচলতে বিক্ৰমে খুব ধুনীয়া অনুষ্ঠান কৰে, কিন্তু মানে এটা বস্তু মই ফিল কৰোঁ যে প্ৰতিটো অনুষ্ঠানত বিক্ৰমে নিজে লাগি থাকিব লাগে। বিক্ৰমক যেন ক'ৰবাত সহায় কৰা মানুহ। মই এইফালে আহি লৈছিলোঁ যাতে মোক ক'বলগীয়া নহওক বুলি। আচ্ছা, যিকি নহওক। চ' ইয়াত উপস্থিত হ'ব ব্যক্তিলে মোৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। আচলতে আমি কথাৰ মানুহ নহয়, গানৰ মানুহ, আৰু কথা ক'বলৈ দিলে আটাইতকৈ মোৰ টাফেষ্ট জব যেন লাগে। আচলতে মই গীত খাওঁ, যাতে আজি নাযাওঁ কাইলৈ যাম, এনেকুৱাকৈ হৈ থাকে। কিন্তু ফাইনেলি যোৱা হ'ল আৰু তেখেতৰ পৰা মই যিখিনি ল'ব পাৰোঁ সেইখিনি চেষ্টা কৰিম। বিৰাট ফণি চলি থাকে জীৱনটোত, আৰু সেই ফণিবোৰ গুচাবলৈ বহুখিনি কিবা আঙুঠি দিছে, সেইটো ছিগি থাকিলে সেইদিনাখন। তো মই এতিয়া যাদু সম্ৰাট বিক্ৰম ছাৰৰ ওচৰত আহিছোঁ। আৰু ছাৰ, আজি মেজিক ডে' হয়, মেজিক ডে'ৰ বিষয়ে আপুনি এই মুহূৰ্তত যিহেতু এটা অনুষ্ঠান হৈ গ'ল মেজিক ডে' বুলি, তো আপুনি কি ক'ব বিচাৰে? খুব ভাল লাগিছে আৰু সকলোকে যাদু দিৱসৰ শুভেচ্ছা আগবঢ়াইছোঁ। যাদু দিৱস আমি উদযাপন কৰোঁ
দুৰ্গা দাস ডাঙৰীয়া বিখ্যাত যাদুঘৰ বিশিষ্ট যাদুঘৰ দুৰ্গা দাস ডাঙৰীয়াৰ জন্মদিনটো আমি উদযাপন কৰোঁ অসম যাদু দিৱস হিচাপে আৰু আশা কৰোঁ যে সকলোৱে যাতে এই দিনটো উদযাপন কৰি সুখত থাকক তেওঁলোকৰ জীৱনৰ পৰা সকলোবোৰ অসুবিধা আঁতৰক আৰু ভালকৈ থাকক যাতে খুব ভাল লাগিছে আজি অনুষ্ঠানটো সকলো আহিছে আৰু উদযাপন ইমান সুন্দৰকৈ উদযাপন হৈছে খুবেই ভাল লাগিছে ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক আৰু ৰাণী সুস্মিতাৰ ওচৰত আহিছোঁ মই আৰু সুস্মিতাই আজি যিহেতু মেজিক ডে হয় মেজিক ডেৰ বিষয়ে আপুনি কি ক'ব বিচাৰে প্ৰথমতে হেপী মেজিক ডে টু অল সকলোকে অসম যাদু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি 10 আগষ্ট আমি সকলো মেজিচিয়ান আজি একেলগে আছোঁ একেলগে লগ হৈছোঁ আৰু খুব সুন্দৰ এটি পদক্ষেপ আৰু গুৰুকুল মেজিক একাডেমি আমাৰ যিখন ইনষ্টিটিউট আছে আজি 15 ইয়াৰ্ছ কমপ্লিট হ'ল গতিকে সকলো মেজিচিয়ান আজি আছে নাই বুলিও বহুত 30-40জন মেজিচিয়ান আজি ইয়াতে আমি লগ হৈছোঁ চ' খুব ভাল এটা এক্সপিৰিয়েঞ্চ তো আৰু বিশেষকৈ আপুনি ইয়াতে এংকৰ কৰিছে তো এংকৰত একচুৱেলি বহুতে কমেণ্ট দিছে বহুত এক্সিলেণ্ট কৰিছে বুলি কৈছে মানে তো সেইটো কাৰণে আগত এনেকুৱা বিশেষ এক্সপিৰিয়েঞ্চ আছে নে আজি ইয়াত ফাৰ্ষ্ট কৰিছে একচুৱেলি যাদু শিকিলে আমি চাগে চবেই জানো যিসকল আছে সকলোৱে জানে যে যাদু শিকিলে নিজে নিজে অলপ যিটো কথা কোৱাৰ যিটো কেপেবিলিটি বা সেইটো আহি যায় কাৰণ আমি পাৰফৰ্মেঞ্চৰ ওপৰত সদায় ধ্যান দিব লাগে আৰু আমাৰ মেইন কামটোৱে হৈছে কথা কৈয়ে থাকিব লাগে কথা কৈয়ে মানুহক আমি মন্ত্ৰমুগ্ধ কৰিব লাগে গতিকে সেইটো চায়ে মোৰ গুৰু যাদু সম্ৰাট বিক্ৰম তেখেতে মোক ক'লে যে এংকাৰিং কৰ্ম সৰু সৰু এংকাৰিং বাৰু কৰিছোঁ নকৰা নহয় মিছা নকওঁ কিন্তু আজি ইমানবোৰ বিশিষ্ট ব্যক্তি মানে আমাৰ ৰাজেন গোহাঁই MP আছিলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছিলে গৰিমা বৌ আছিলে ইমানবোৰ ভিগু কাশ্যপ আছিলে চ' সকলোৰে আগত অলপ ভয় আছিলে কিন্তু লাহে লাহে যেতিয়া হৈ গ'ল তেতিয়া পাৰিছোঁ সেইকাৰণে চাগে মানুহে আঁকোৱালি লৈছে সুস্মিতা মই ধন্যবাদ জনাইছোঁ তো আমাৰ ইতিমধ্যে আমাৰ শ্ব' খতম হ'লে তো অনুষ্ঠানটো শেষ হ'লে তো এতিয়া মই মোৰ দোস্তি হয় জিতুমণি যাদুঘৰ হয় নমস্কাৰ সকলোলৈ আৰু মোৰ ফালৰ পৰা সকলোকে মেজিক ডে'ৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু ভাল লাগিছে একচুৱেলি ইয়াতে আহি কিনে ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিছে বিক্ৰম দাই আৰু প্ৰমোদহঁতক লগ কৰা গোটেই যিমান মেজিচিয়ান আছে অসমৰ চুকে মানে আজি গোটেইবিলাক মেজিচিয়ান একগোট খাইছোঁ আমি গতিকে কিবা এটা ভাল লাগিলে কিবা এটা ভাল লাগিছে মানে চ' কি ক'ম আৰু খুব ধুনীয়া এটা অনুষ্ঠান চাব আপোনালোকে আৰু কমেণ্ট কৰিব আৰু ইফালে আছে প্ৰিয়ম দাহঁত আছে নিয়ম আছে গুলস্মিতা আছে কি গুলস্মিতা আৰু মই ইয়াত প্ৰিয়ম আছে তো প্ৰিয়ম তুমি কিমান দূৰৰ পৰা আহিলা কৈ দিয়া আৰু আছে মোৰ লগত মেজিচিয়ান গুলস্মিতা এয়া যোৰহাটৰ হয় গুৱাহাটীত থাকে কিন্তু যোৰহাটত হয় তো মেজিচিয়ান হয় উইথ মানে ইউটিউবাৰ হয় দুও তো কিবা ক'বা নেকি তুমি আজি আহি কেনে লাগিলে ভাল লাগিলে তাত প্ৰমোদক নতুনকৈ লগ পাইছোঁ প্ৰমোদে ভিডিঅ' বনাই আছে বৰ্তমান ব্লগ কৰি আছে ব্লগ বনাই আছে তো তেওঁলোক ভিডিঅ'টো চাওক আজি আৰু আপোনাৰ যোনটো পাতিছে বিক্ৰম দাৰ ইয়াত মেজিক ডে মেজিকৰ যোনটো আজি মানে যাদু দিৱস বুলি পতা হৈছে তাত এৱাৰ্ডছ দিয়া হৈছে তো ভাল লাগিলে আজি তুমি এৱাৰ্ড পালা কি এৱাৰ্ড পালা মোৰ মেজিক এক্সেলেঞ্চি এৱাৰ্ডছ আছিলে সেইটো দিছে তো বিভিন্ন জনৰ পৰা মানুহ আহিছে সাংস্কৃতিক কেনেকুৱা অনুভৱ তো ভাল লাগিছে দেখিবলৈ তো তেনেকুৱাকৈ চব মিল হৈছে এটা হেৰি হৈছে সেইকাৰণে ভাল লাগিলে তো সেয়া আৰু ভাল লাগিলে আকৌ নেক্সট হৈ থাকক তেনেকৈ আগবাঢ়ি গৈ থাকক যাদু লগতে প্ৰমোদৰ যোনটো এতিয়া ইউটিউব চেনেল খুলিছে নতুনকৈ সেইটো আগবঢ়াই লৈ যাওক চব ভিডিঅ' কৰক ভিডিঅ'খিনি চব লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক কেনেকুৱা পাইছে সেয়া আৰু দিয়ক ঠিক আছে ধন্যবাদ